পুনৰ জখলাৰে স্বৰ্গদেউ নামিলে মুংদুন চুন খাম সোণৰ জখলাৰে স্বৰ্গদেউ নামিলে মুংদুন চুন খাম গঢ়িম বুলি বাৰে বৰণীয়া কৃষ্টিৰ দুলেৰে বান্ধিলে সোণৰ অসমখনি এইখন দেশৰ লাচিত বৰফুকনে পাহাৰ ভৈয়ামৰ সকলো জাতিকে একতাৰ দুলেৰে বান্ধি সকলোকে দেশৰে মান ৰাখিম বুলি দেশৰে মান ৰাখিম বুলি সোণৰ জখলাৰে স্বৰ্গদেউ নামিলে মুংদুন চুন খাম গঢ়িম বুলি বাৰে বৰণীয়া কৃষ্টিৰ দুলেৰে বান্ধিলে সোণৰ অসমখনি এইখন দেশৰ লাচিত বৰফুকনে পাহাৰ ভৈয়ামৰ সকলো জাতিকে একতাৰ দুলেৰে বান্ধি সকলোকে দেশৰে মান ৰাখিম বুলি দেশৰে মান ৰাখিম বুলি মীৰ জুমলাই গড়গাঁও দখল কৰাৰ পাছত 1663 চনৰ জানুৱাৰী মাহত বুঢ়ীদিহিঙৰ পাৰৰ টিপামৰ ঘিলাজাৰী ঘাটত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ আৰু মোগল সেনাপতি মীৰ জুমলাৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি স্বৰ্গদেউ তথা অসমীয়াৰ বাবে আছিল অতি অপমানজনক। চুক্তিৰ চৰ্ত অনুসৰি আহোমে উত্তৰ পাৰে ভৰলী নদী আৰু দক্ষিণ পাৰে কাজলীৰ পশ্চিম অঞ্চল মোগলক এৰি দিবলগীয়া হয়। লগতে মোগলক দিবলগীয়া হয় যুদ্ধৰ ক্ষতিপূৰণ হিচাপে 3 লক্ষ টকা আৰু 90টা হাতী। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ বাবে আটাইতকৈ দুখ আৰু অপমানজনক কথা হ'ল এই চুক্তি অনুসৰি তেওঁৰ একমাত্ৰ জীয়ৰী নংচেন ওৰফে ৰমণী গাভৰুক বাদশ্বাহৰ পুতেকলৈ আৰু তেওঁৰ ভতিজা ছোৱালী টিপামৰ ৰজাৰ জীয়েকক মোগলৰ হেৰামলৈ পঠিয়াবলগীয়া হয়। চুক্তিৰ পাছত 1663 চনৰ ফেব্ৰুৱাৰী মাহত মীৰ জুমলাই ৰচিদ খাক গুৱাহাটীত নামনি অসমৰ ফৌজদাৰ পাতি অসম এৰে। সাতাম পুৰুষীয়া বীৰত্বত কালিমা খানি মীৰ জুমলাই গড়গাঁও দখল কৰিলে। তাৰ পাছতো এই ঠাইতেই কৰিবলগীয়া হ'ল মোগলৰ লগত অপমানজনক চুক্তি। পুলিন পুথা উপৰি পুৰুষসকলে চাগে আমাৰ দেশৰ দুৰ্দশা দেখি সৰগত চকু পানী টুকিছে। কাৰ অৱহেলাৰ দুখত এই দুৰ্দশা? স্বৰ্গদেউ ঈশ্বৰ বৰফুকন ডাঙৰীয়া, যিসকলে দেশৰ আৰু দহৰ কথা নাভাবি নিজ কৰ্তব্য পালন নকৰি মোগলক বাট এৰি দিলে তেওঁলোক কঠোৰ শাস্তিৰ যোগ্য। কিছুক ইতিমধ্যে শাস্তি দিয়া হৈছে, বাকীসকলকো কঠোৰ দণ্ডেৰে দণ্ডিত কৰা হ'ব। স্বৰ্গদেউ ঈশ্বৰ কিমানো শাস্তি দিব? 2-এজনৰ বাহিৰে কোনেওতো নিজ নিজ দায়িত্ব পালন কৰা নাছিল। মূৰৰ চুলি 2-এডাল পকিলে তাক উঘালিব পাৰি, কিন্তু গোটেই চুলিখিনি পকি গ'লে
তাক উঘালিব কেনেকৈ? মূৰৰ চুলিয়ে দেখোন নাইকিয়া হৈ যাব। স্বৰ্গদেউ ঈশ্বৰ, এতিয়া আমাৰ দেশখন মোগলৰ পৰাধীনতাৰ পৰা উদ্ধাৰ কৰাটোৱেই হ'ব আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। গতিকে শাস্তি বিহাৰ সলনি সকলোকে একগোট কৰি মোগলৰ বিৰুদ্ধে আমি যুঁজ দিব লাগিব। আপুনি ঠিকেই কৈছে। মীৰ ঝুমলাই এৰি থৈ যোৱাৰ পাছত স্বৰ্গদেউ জয়ধ্বজ সিংহই গড়গাঁও চাবলৈ আহি ৰাজকাৰেঙৰ অৱস্থা দেখি শোকে খুন্দা মাৰি ধৰে আৰু সেই বেজাৰত তেওঁ টান নৰিয়াত পৰে। ডাঙৰীয়াসকল, মোৰ দেহৰ অৱস্থা একেবাৰে বেয়া হৈছে আৰু বা কিমান দিন বাচি থাকিম? বংশদেউ, কেলৈ তেনেকৈ কৈছে? আপোনাৰ ভাল হৈ যাব নহয়? নহয়, মই ডাঙৰীয়াসকলক দুটামান কথা কৈ যাব খুজিছোঁ। আপোনালোকৰ সকলো চিন্তা আৰু চেষ্টা দেশৰ মংগলৰ হকে হ'ব লাগিব। মোৰ পাছত আহোম সিংহাসন ৰক্ষা কৰিব পৰা এজন কোঁৱৰক ৰজা পাতিব। তেওঁ দেশৰ পৰম্পৰা আৰু ঐতিহ্য ৰক্ষা কৰি প্ৰজাক নিৰাপত্তা দিব পাৰিব লাগিব। দেশক মোগলৰ হাতৰ পৰা ৰক্ষা কৰাটো আপোনালোকৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হ'ব লাগিব। বংশদেউ, 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 বংশদেউ। শকৰ কাতি মাহ অৰ্থাৎ 1663 চনৰ নৱেম্বৰ মাহত স্বৰ্গদেউ জয়ধ্বজ সিংহই শেষ নিশ্বাস এৰে। তেওঁৰ মৃত্যু হৈছিল এখন ভগ্ন হৃদয় লৈ। জয়ধ্বজ সিংহ অপুত্ৰক আছিল বাবে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সম্বন্ধীয় ভায়েক চুলুং চাৰিং ৰজাক স্বৰ্গদেউ পাতে। তেওঁ শিঙৰি ঘৰত উঠি আহোম মতে চিপুংমুং আৰু হিন্দু মতে চক্ৰধ্বজ সিংহ নাম লয়। আৰম্ভ হ'ল আহোম মোগল সংঘাতৰ অন্য এক অধ্যায়। স্বৰ্গদেউ ঈশ্বৰৰ বন্দীৰ সেৱা মোগল কটকীয়ে স্বৰ্গদেউ ঈশ্বৰৰ সাক্ষাৎ বিচাৰিছে। আহিবলৈ অনুমতি আছে। স্বৰ্গদেউ চক্ৰধ্বজ সিংহ ৰাজপাটত বহাৰ পাছত গুৱাহাটীৰ মোগল ফৌজদাৰ ফিৰোজ খাই মীৰ ঝুমলাৰ লগত হোৱা চুক্তি অনুসৰি বাকী থকা যুদ্ধৰ ক্ষতিপূৰণৰ ধন দিবলৈ দাবী জনাই কাঢ়া চিঠি লিখে। এই চিঠিত আছিল ধমকীসূচক বাক্য। প্ৰখৰ আত্মমৰ্যাদা সম্পন্ন স্বৰ্গদেৱে চিঠিৰ এনেকুৱা ভাষাত অপমান বোধ কৰে। দিল্লীৰ পাটশ্বাহ ঔৰংগজেবে স্বৰ্গদেউলৈ পঠিওৱা চিৰপাও এযোৰ অহংকাৰী মোগল কটকীয়ে স্বৰ্গদেউক ৰাজসভাতে তেওঁলোকৰ সন্মুখত পিন্ধিবলৈ কয়। ইয়াত স্বৰ্গদেৱে তীব্ৰ অপমান বোধ কৰি গৰজি উঠিল। পৰাধীন জীৱনতকৈ মৃত্যু বাঞ্ছনীয়। মই কি এযোৰ সাধাৰণ চিৰপৰ বাবে নিজৰ স্বাধীনতাৰ বিসৰ্জন দিব লাগিব? ই কেতিয়াও হ'ব নোৱাৰে। মোগলৰ কবলৰ পৰা নামনি অসম উদ্ধাৰৰ বাবে স্বৰ্গদেউ চক্ৰধ্বজ সিংহ দৃঢ় প্ৰতিজ্ঞ হ'ল। মোগলক কৰ কাটল দি থাকিবলগীয়া হোৱাটো স্বৰ্গদেউৰ বাবে আছিল এক সহিব নোৱাৰা অপমান। সেয়ে তেওঁ নামনি অসমৰ পৰা মোগলক বহিষ্কাৰ কৰিবৰ বাবে মন্ত্ৰণা ল'বলৈ 1665 চনৰ জানুৱাৰী মাহত বৰমেলৰ আয়োজন কৰে। ডাঙৰীয়াসকল, আজি কিয় বিশেষভাৱে এই বৰমেলৰ আয়োজন কৰা হৈছে আপোনালোকক নকৈ কোৱাৰ প্ৰয়োজন নাই। দেশৰ অৱস্থা আজি কি হৈছে আপোনালোক সকলোৱে জানে। মোৰ উপৰি পুৰুষ পুলিন পুঠাসকল কেতিয়াও কাৰো অধীন হোৱা নাছিল আৰু ময়ো মোগলৰ অধীনত ৰাজ্য শাসন কৰিব নোৱাৰোঁ।
সৰগৰ ইন্দ্ৰবংশী ৰজাৰ বংশধৰ মই কি হতে মোগলক কৰকাতল দি থাকিম সেয়েহে মোগলক আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লৈছো আপোনালোকে বা কি কয় স্বৰ্গদেউ ঈশ্বৰৰ সিদ্ধান্তই শুদ্ধ আৰু সময়ৰ লগত খাপ খোৱা আমি অতীজৰে পৰা দেশ হিচাপে কাৰো ওচৰত মূৰ নোদোৱাকৈ স্বাধীনচিতীয়াভাৱে আছোঁ মোগলৰ হস্তক্ষেপে আমাৰ সীমা সংকুচিত কৰাই নহয় আমাৰ সন্মান আৰু আত্মমৰ্যাদাটো আঘাত কৰিছে গতিকে স্বৰ্গদেউ ঈশ্বৰ আমাৰ পূৰ্বৰ সীমা অটুট ৰাখিবলৈ আৰু হেৰুৱা সন্মান আৰু আত্মমৰ্যাদা উদ্ধাৰ কৰিবলৈ মোগলক দেশৰ পৰা বহিষ্কাৰ কৰাটো সিদ্ধান্ত আৰু ই যুদ্ধৰ অবিহনে সম্ভৱ নহয় স্বৰ্গদেউ ঈশ্বৰ ৰণ দীঘলীয়া হোৱাৰ আশংকা আছে সেয়ে সৈন্যৰ প্ৰয়োজনীয় খাদ্য আৰু অস্ত্ৰ শস্ত্ৰ প্ৰচুৰ পৰিমাণে যোগাৰ কৰি ৰাখিব লাগিব ৰণত অতিৰিক্ত খাদ্য আৰু অস্ত্ৰ শস্ত্ৰ সেনাক যিকোনো সময়তে যোগান ধৰাটো প্ৰয়োজন হ'ব পাৰে স্বৰ্গদেউ ঈশ্বৰ যোৱা বহু বছৰ ধৰি মোগল সেনাপতি মীৰ জুমলাৰ লগত হোৱা যুদ্ধৰ ফলত আমাৰ গাঁওবাসীৰ মনোবল ভাঙি পৰিছে বহুতে গাঁও এৰি হাবি বননিত আশ্ৰয় লৈছে এতিয়া কিছু হয়তো উভতি আহিছে তেওঁলোকে ভালদৰে খেতি বাতি কৰিব পাৰিছেনে নাই তাক চোৱা চিতা কৰাটো প্ৰয়োজন হৈ পৰিছে স্বৰ্গদেউ ঈশ্বৰ ধান আমাৰ দৈনন্দিন জীৱনত কিমান প্ৰয়োজনীয় সেই কথা সৰহকৈ কোৱাৰ প্ৰয়োজন নাই তাৰোপৰি যুদ্ধৰ নাও বিভাগীয় বিষয়াসকলে যোগান ধৰিব পাৰিবই লাগিব অন্যথা যুদ্ধৰ জৰুৰী সময়ত নাও যোগান ধৰিব নোৱাৰিলে পিছত তেওঁলোকক দণ্ড দিও আমাৰ ইপ্সিত লক্ষ্য আমি পূৰণ কৰিব নোৱাৰিম স্বৰ্গদেউ ঈশ্বৰ কাৰী পাইকেও তেওঁৰ ধান সিজোৱা মাটিৰ চৰু কিনোতে আঙুলিৰে টুকুৰিয়াই চাই কিনে সেই সময়ত পাত্ৰটো ভাঙিলেও তেওঁৰ লোকচান হ'ব 2 কৰি কিন্তু ধান সিজোৱাৰ সময়ত পাত্ৰটো ভাঙিলে তেওঁৰ লোকচান হ'ব 20 কৰি তেনেদৰে চৰাই এজনীয়েও তাইৰ পোৱালিকেইটা উৰিবলৈ শিকাই বুজাইহে এৰি দিয়ে নহ'লে মাটিত পৰিলে শিয়াল কুকুৰে খাব অন্য এটা প্ৰয়োজনীয় কথা স্বৰ্গদেউ ঈশ্বৰ নাওখনত থকা আটাইকেইজন নাৱৰীয়াই একে সমানে বঠা পালেহে নাওখন ভালদৰে চলে নতুবা নাওখন পাক ঘূৰণি হোৱাৰ সম্ভাৱনা থাকে যুদ্ধ ঘোষণা কৰাৰ আগে স্বৰ্গদেউ ঈশ্বৰে এই সকলো দিশ ভালদৰে চালি জাৰি চাব বুলি নিবেদন কৰিলোঁ বুঢ়াগোহাঁই ডাঙৰীয়াৰ পৰামৰ্শ শলাগ ল'বলগীয়া আৰু বিবেচনাযোগ্য টম দলেক মতা হওক স্বৰ্গদেউ ঈশ্বৰলৈ বন্দীৰ সেৱা টম দলৈ ভঁৰালত যুদ্ধৰ সকলো সা সৰঞ্জামৰ যোগাৰ আছেনে স্বৰ্গদেউ ঈশ্বৰ ভঁৰালত যুদ্ধৰ সকলো অস্ত্ৰ শস্ত্ৰ লাগতিয়াল সা সৰঞ্জাম পৰ্যাপ্ত পৰিমাণে জমা আছে টম দলৈক যাবলৈ দিয়া হ'ল বুঢ়াগোহাঁই ডাঙৰীয়াৰ পৰামৰ্শৰ ওপৰত আপোনালোকৰ মতামত বুঢ়াগোহাঁই ডাঙৰীয়াৰ পৰামৰ্শ সমৰ্থনযোগ্য আৰু আপোনালোকৰ আমাৰো সমৰ্থন আছে স্বৰ্গদেউ ঈশ্বৰ টম দলৈ ডাঙৰীয়া আহিছে যা আহিবলৈ দে গৈ স্বৰ্গদেউ ঈশ্বৰলৈ বন্দীৰ সেৱা টম দলৈ ভঁৰালত কিমান সা সৰঞ্জাম অস্ত্ৰ শস্ত্ৰ মজুত আছে মোক সঠিক হিচাপ লাগে স্বৰ্গদেউ ঈশ্বৰ ৰাজসভাত সোধা বাবে বন্দীয়ে আশয় মাতিছিল আচলতে অস্ত্ৰ ভাণ্ডাৰ নাই বুলিবই পাৰি এবাকচো খাৰ বাৰুদ মজুত নাই গোলা বাৰুদ নাই বুলি ক'লেও বঢ়াই কোৱা নহয় ইফালে ভঁৰালত ধনুকাৰৰ সংখ্যা নিচেই তাকৰ স্বৰ্গদেউ ঈশ্বৰ এইবোৰ কথা যদি ৰাজসভাত মুকলিকৈ আলোচনা কৰা হয় তেনেহ'লে আমাৰ মানুহৰ মনোবল ভাঙি পৰিব আৰু শত্ৰুৰ কাণত পৰিলে শত্ৰুৱে আশয় পাব তুমি সঁচ কামকে কৰিছা
সকলোৰে পৰামৰ্শ অনুসৰি যুদ্ধৰ প্ৰস্তুতি চলিল পূৰ্ণ গতিত। তৰোৱাল বনোৱা, বৰটোপ বনোৱা, ধনুকাৰ বনোৱা, জাঠি বনোৱা, যুদ্ধৰ নাও বনোৱা আদি কাম বিভাগীয় বিষয়াসকলৰ তত্ত্বাৱধানত দিনে নিশাই চলিব ধৰিলে। কিছু অস্ত্ৰ শস্ত্ৰ বনোৱা লোকক ৰাজকাৰেঙৰ এলেকাৰ ভিতৰতে কাম কৰাৰ ব্যৱস্থা কৰি দিয়া হ'ল। যুদ্ধৰ অনুশীলন চলিল স্বৰ্গদেউৰ ব্যক্তিগত তত্ত্বাৱধানত। তৰোৱালৰ যুদ্ধ, জাঠিৰে কৰা যুদ্ধ, ধনুকাৰ মৰাৰ প্ৰশিক্ষণ স্বৰ্গদেৱে নিজেই উপস্থিত থাকি দিয়াইছিল। প্ৰশিক্ষণৰ অন্তত সৈন্যসকলে স্বৰ্গদেউৰ সন্মুখত প্ৰদৰ্শন কৰে। বছৰজোৰা প্ৰশিক্ষণৰ অন্তত স্বৰ্গদেৱে সামৰিক ক্ষমতাৰ ওপৰত নিজৰ সন্তুষ্টি ব্যক্ত কৰে। ৰাজকীয় তত্ত্বাৱধানত সমগ্ৰ ৰাজ্যতে খেতি বাতিৰ কাম চলিল। ধান, চাউল আদিকে কৰি সকলো শস্যৰ উৎপাদন অভাৱনীয়ভাৱে বৃদ্ধি কৰা হ'ল। মুঠতে সকলো দিশৰ পৰা যুদ্ধৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হ'ল। মাথো এতিয়া প্ৰয়োজন এজন সুদক্ষ সেনাপতিৰ। ডাঙৰীয়াসকল, যুদ্ধৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। দীঘলীয়া ৰণৰ প্ৰয়োজনীয় সকলো অস্ত্ৰ শস্ত্ৰ, গোলা বাৰুদ, ঢাল তৰোৱাল, বৰটোপ আৰু লগতে প্ৰশিক্ষণো সম্পূৰ্ণ হৈছে। মই নিজেই সকলো দিশ চালি জাৰি চাই সন্তুষ্ট হৈছোঁ। পিছে এতিয়া আমাক প্ৰয়োজন এজন সুদক্ষ সেনাপতিৰহে। এৰা, বিষয়টো বৰ গভীৰ স্বৰ্গদেউ। এনেই আমাৰ দেশত দক্ষ সেনাপতিৰ অভাৱ নাই। পিছে মোগলৰ বিপক্ষে যুদ্ধ পৰিচালনা কৰিবলৈ তেওঁক লাগিব বিচক্ষণতা, সাহস, দেশপ্ৰেম, স্বৰ্গদেউৰ প্ৰতি অপাৰ আনুগত্য আৰু তীক্ষ্ণ বুদ্ধি। এৰা, কোন হ'ব পাৰে তেনে লোক? আমাৰ আহোমৰ সকলো স্তৰতে যুদ্ধ কৰিব পৰা বা যুদ্ধ পৰিচালনা কৰিব পৰা সৈনিক আছে। প্ৰয়োজন সাপেক্ষে বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁইসকলেও ৰণৰ নেতৃত্ব দিয়ে। পিছে এইবেলি নামনি অসমৰ মুখ্য সেনানায়কজনক গুৱাহাটীৰ বৰফুকনৰ বাপ দিয়াৰ মন মেলিছোঁ, যাতে সামৰিক আৰু অসামৰিক দুয়োটা কামতে আউল নালাগে। স্বৰ্গদেউ ঈশ্বৰ, মোমাই তামুলী বৰবৰুৱাৰ সৰু পুত্ৰ দোলাকাষৰীয়া বৰুৱা লাচিতৰ নামটো গমি পিটি চাব পাৰি নেকি? এৰা, লাচিতৰ নামটো অৱশ্যে মোৰ মনত ভুমুকি নমৰা নহয়। বৰবৰুৱাৰ পুত্ৰ হিচাপে ৰাজনৈতিক, সামৰিক, অসামৰিক এই সকলো দিশতে তেওঁ পাৰ্গত। গতিকে হয় স্বৰ্গদেউ ঈশ্বৰ, এইটো এটা লেখত ল'বলগীয়া কথা। মোমাই তামুলীৰ পুত্ৰ হিচাপে তেওঁৰ তেজত ৰাজভক্তি, কৰ্মদক্ষতা, পটুতা এইবোৰ গুণ নিশ্চয় থাকিব। স্বৰ্গদেউ ঈশ্বৰ, মীৰ জুমলাৰ আক্ৰমণৰ সময়তো তাকৰীয়া সৈন্যৰে লাচিতে দিশৌ মুখত মোগলৰ সৈতে বীৰত্বৰে যুঁজিছিল। বাৰু ডাঙৰীয়াসকল, মই আপোনালোকৰ সকলো পৰামৰ্শ গমি পিটি চাই সোনকালেই সিদ্ধান্ত দিম।
দোলাকাষৰীয়া বৰুৱা, দেশৰ পৰিস্থিতিৰ কথাটো জানেই। মোগল শতৰো দেশৰ নঙলা মুখত। আমিও ৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। কোনে বন্দী কৰিব গুৱাহাটীত মোগল সেনাপতি ছৈয়দ ফিৰোজ আৰু ছৈয়দ সেনাক? মই যিজনক এই বিশাল সৈন্যবাহিনীৰ মুখ্য সেনাপতি হিচাপে নিয়োগ কৰিম, তেওঁ হ'ব লাগিব গভীৰ কৰ্তব্যপৰায়ণ, দেশভক্ত, সাহসী আৰু বিচক্ষণ। স্বৰ্গদেৱে অনুমতি দিয়ে যদি মই এষাৰ ক'ব খুজিছিলোঁ। কোৱা। স্বৰ্গদেউ দেশত তেনেকুৱা এজন গুণ থকা মানুহ নিশ্চয় ওলাব। আমাৰ শত্ৰুবোৰোতো তেজ মঙহেৰে গঢ়া মৰণশীল মানুহ। আমাৰ দেশত তেওঁলোকৰ সমকক্ষ মানুহ নোলাবনে? স্বৰ্গদেৱে যদি বিশ্বাস ৰাখি এই বন্দীক এই দায়িত্ব দিয়ে, তেনেহ'লে মোটেই পাব আপুনি বিচাৰি থকা মানুহজন। মই তোমাৰ আত্মবিশ্বাসত সন্তুষ্ট দোলাকাষৰীয়া বৰুৱা। স্বৰ্গদেউ ঈশ্বৰ, লাচিত দোলাকাষৰীয়া বৰুৱাই আপোনাৰ সাক্ষাৎ বিচাৰিছে। আহিবলৈ অনুমতি আছে। স্বৰ্গদেউলৈ সেৱা যাচিছোঁ। কোন এয়া? স্বৰ্গদেউ, ভাৰ ৰাজসভাত ই মোৰ পাগুৰি খুলি মোক অপমানিত কৰিছে। মই ইয়াৰ শিৰচ্ছেদ কৰিম। শান্ত হোৱা লাচিত, এওঁক যাবলৈ দিয়া। এওঁ মোৰ নিৰ্দেশতে এই কাম কৰিছিল। তুমি যোৱা। মই বুজি পোৱা নাই স্বৰ্গদেউ। মই তোমাৰ আত্মমৰ্যাদাৰ পৰীক্ষা ল'বলৈকে এই নাটকৰ ৰচনা কৰিলোঁ। তোমাৰ সাহস আৰু আত্মমৰ্যাদা দেখি মই সন্তুষ্ট হৈছোঁ। সেয়ে আজিৰ পৰা মই মুখ্য সেনাপতি আৰু নামনি অসমৰ বৰফুকন হিচাপে তোমাক নিয়োগ কৰিলোঁ। মোৰ আশা আৰু বিশ্বাস, তুমি মোগলৰ হাতৰ পৰা নামনি অসম উদ্ধাৰ কৰি আমাৰ দেশৰ মান মৰ্যাদা ঘূৰাই আনিবা। স্বৰ্গদেউ ঈশ্বৰে এই বন্দীক বিশ্বাসেৰে দায়িত্ব দিছে যেতিয়া, দেহত শেষ বিন্দু তেজ থকালৈকে ৰণ দি মোগলক বহিষ্কাৰ কৰি নিজৰ দেশ দখলমুক্ত কৰিম। দেশৰ ৰক্ষাৰ কাৰণে এই শপত মই আজিয়ে ল'লোঁ। বৰফুকন, তুমি আজিয়েই সৈন্য সামন্ত লৈ গুৱাহাটী অভিমুখে যাত্ৰা কৰা। মই এটা দিনো অবাবত খৰচ কৰিব নিবিচাৰোঁ। পাত্ৰমন্ত্ৰীসকল, মই আশা কৰোঁ লাচিতক বৰফুকন নিযুক্তি কৰাত আপোনালোক সকলোৰে সমৰ্থন আছে। স্বৰ্গদেউ, লাচিতৰ নিযুক্তিত মোৰ পূৰ্ণ সমৰ্থন আছে। মোৰো সমৰ্থন আছে। ময়ো অন্তৰেৰে সমৰ্থন জনাম। মোৰো সমৰ্থন থাকিল। বুঢ়াগোহাঁই ডাঙৰীয়া, লাচিত বৰফুকনক সকলো সময়তে সহায় সমৰ্থন জনাবলৈ আপোনাকো গুৱাহাটীলৈ যাবলৈ ক'লোঁ। স্বৰ্গদেউ ঈশ্বৰৰ আদেশ পালন কৰা হ'ব। লাচিত বৰফুকন আহোমৰ উচ্চ বংশৰ বংশধৰ। তেওঁ ধানৰ মাজত গজা বিনয়গুটি নহয়। মে নাম চাওপ্ৰায়া নামকি উপত্যকাৰ সাৰুৱা ভূমি মুংমাও দেশৰ পৰাই টাই আহোম যুৱৰাজ চুকাফাৰ লগত আহিছিল লাচিতৰ আদি পুৰুষ লুখ্খাখুন বা লুখুৰাখুন পৰিয়ালৰ প্ৰধান কাপচান ওৰফে ফেচেং। এই লুখুৰাখুন শব্দই ৰাজ পৰিয়ালৰ সৈতে একেলোক বুজায়। এওঁলোক চাওফাসকলৰ মৃতদেহ তত্ত্বাৱধান আৰু সৎকাৰৰ কামত নিয়োজিত হৈছিল। যুদ্ধৰ সকলো আয়োজন শেষ কৰাৰ পাছত যাত্ৰাৰ আগমুহূৰ্তত আহোম প্ৰথামতে আৰু হিন্দু প্ৰথামতে
পূজা পাৰ্বণ দিয়া হয়। মোৰ বীৰ সেনাপতি আৰু সৈনিকসকল, মই আশা কৰিছোঁ আপোনালোকে মাতৃ, ভগ্নী, সন্তান সন্ততিক ৰক্ষা কৰিব আৰু সুৰক্ষা দিব পাৰিব, আৰু লগতে হাতখলপীয়া আহোম সিংহাসনৰ হেৰুৱা মৰ্যাদা মোগলৰ হাতৰ পৰা উদ্ধাৰ কৰি আনিব। যদি কোনোবাই মোগলক ইটাখুলিৰ পৰা বহিষ্কাৰ কৰা কাৰ্যত অৱহেলা কৰে বা অক্ষম হয়, তেওঁলোকে ভবা উচিত নহয় যে তেওঁলোক বিনা শাস্তিৰে সাৰি যাব, কাৰণ এইখন দেশত বৰ্তমান দা ডাঙৰীয়াৰ অভাৱ হোৱা নাই। এয়া সময়ৰ আহ্বান আৰু মোৰ আদেশ। দেহত শেষ বিন্দু তেজ থকা পৰ্যন্ত যুঁজ দি হলেও নামনি অসমৰ পৰা মোগলক বহিষ্কাৰ কৰিবই লাগিব। কালিলৈ দুখ মোকালিতে আপোনালোক সকলো সৈন্য সামন্ত লৈ গুৱাহাটীৰ অভিমুখে যাত্ৰা কৰিব। এয়া মোৰ আদেশ। স্বৰ্গদেউৰ আদেশ, আতন বুঢ়াগোহাঁইৰ বিচক্ষণতা আৰু লাচিতৰ দেশ প্ৰেমেৰে বলিয়ান হৈ বিশাল আহোম সেনা উত্তৰ আৰু দক্ষিণ পাৰে দুটা গোটত ভাগ হৈ 1667 চনৰ আগষ্ট মাহত গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰে। গুৱাহাটীৰ মোগল ফৌজদাৰ ছৈয়দ ফিৰোজ খান আহোমৰ এই অতৰ্কিত আক্ৰমণৰ প্ৰতি মুঠেই সাজু নাছিল। আনহাতে ঢাকা বা ৰঙামাটিৰ পৰাও সৈন্যৰ সাহায্য আহি পোৱাৰ কোনো আশা নাছিল। সেয়ে আহোম সেনাই চেগা চুৰুকাকৈ কেইবাখনো সৰু বৰ যুদ্ধত মোগলক পৰাজিত কৰি আগুৱাই যায়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বাঁহবাৰী কোঠত প্ৰথমে বৰটোপত জুই দিয়ে দিহিঙীয়া ফুকনে। আহোম সেনাই কাজলীমুখ কোঠ দখল কৰাৰ লগতে মোগলৰ বিস্তৰ ক্ষয় ক্ষতি কৰিবলৈ সক্ষম হয়। গুৱাহাটীৰ উত্তৰ পাৰৰ মণিকণেশ্বৰ পাহাৰ দখল কৰাৰ পাছত আহোম সেনাই দক্ষিণ পাৰে গুৱাহাটী দখলৰ মন মেলে, কাৰণ গুৱাহাটী দখলেই আছিল ৰণৰ এক প্ৰধান উদ্দেশ্য। গুৱাহাটীৰ ইটাখুলি পাহাৰ আছিল সামৰিক দিশৰ অতি গুৰুত্বপূৰ্ণ কোঠ। লাচিত বৰফুকনে জানিছিল ইটাখুলি কোঠ দখল অবিহনে গুৱাহাটী মোগলৰ হাতৰ পৰা মুক্ত কৰা অসম্ভৱ। সেয়ে তেওঁ ইটাখুলি আক্ৰমণৰ সিদ্ধান্ত লয়। বৰফুকন ডাঙৰীয়া, আপোনাক চিন্তাক্লিষ্ট লাগিছে যে? নহয় বুঢ়াগোহাঁই ডাঙৰীয়া, মই ইটাখুলিৰ দখলৰ চিন্তা কৰি আছো। মোগল সেনাৰ পৰাক্ৰমৰ কথা ওলাই কৰিব পৰা বিধৰ নহয়। সেয়েহে আমি প্ৰতিটো খোজ অতি সাৱধানে দিব লাগিব। বৰফুকন ডাঙৰীয়াই হক কথাকেই কৈছে। সামৰিক দিশৰ পৰা ইটাখুলি বৰ গুৰুত্বপূৰ্ণ ঠাই। পিছে মনত কি পাঙিছে? চোৰাংচোৱা পঠিয়াই খবৰ লৈছো। ইটাখুলিত মোগল বিষয়া ছৈয়দ ফিৰোজ খানে বৰটোপ অনবৰতে হস্তম কৰি ৰাখে। গতিকে ইটাখুলি আক্ৰমণ কৰাৰ আগত নিশাৰ আন্ধাৰত বৰটোপবোৰ নিষ্ক্ৰিয় কৰি ল'ব লাগিব। বৰফুকনে সঁচ কথাকে কৈছে। তেনে সেইমতে আগবঢ়া যাওক। এৰা, মই ভাবিছো দুজনমান বচা বচা হাঁহিয়াল সেনা পঠিয়াই মোগলৰ বৰটোপৰ নলীত পানী ভৰাই সেই টোপবোৰ নিষ্ক্ৰিয় কৰি ল'ব লাগিব। তেতিয়া ইটাখুলিৰ দখলৰ পথ বহুখিনি নিষ্কণ্টক হ'ব। এৰা, সেইদৰে আগবঢ়া যাওক।
বৰটোপৰ নলীত পানী ঢালি নিষ্ক্ৰিয় কৰি দিয়া হ'ল। এইবাৰ ইটাখুলি দখল কৰিমেই। ইটাখুলি আমাৰ দখললৈ আহিলে পৰাজিত মোগল সেনা ভটিয়াই মানাহ পাৰ হৈ কোঠ পাতিছে। এৰা নামনি অসমক মোগলৰ হাতৰ পৰা উদ্ধাৰ কৰি এতিয়াহে মুকলি মনেৰে উশাহ লৈছোঁ। বিজয়ৰ বাতৰি স্বৰ্গদেউক দিবলৈ গড়গাঁৱলৈ কটকী পঠিয়াইছোঁ। সজ কামকে কৰিছে বুঢ়াগোহাঁই ডাঙৰীয়া। বৰফুকন দেউতা আৰু বুঢ়াগোহাঁই দেউতাক সেৱা জনালোঁ। আসন গ্ৰহণ কৰক। বৰফুকন দেউতা আৰু বুঢ়াগোহাঁই দেউতা, আমাৰ হাতত বন্দী হোৱা ফিৰোজ খান আৰু সৈয়দ সেনাকে আদি কৰি আনসকল মোগল চৰ্দাৰক লৈ এতিয়া কি কৰা যায়? ফিৰোজ খান আৰু সৈয়দ সেনাক গড়গাঁৱলৈ স্বৰ্গদেউৰ ওচৰলৈ বিচাৰৰ বাবে পঠিয়াই দিয়া হওক। বাকীসকলৰ বিচাৰ ইয়াতেই কৰা হ'ব। মনত ৰাখিব, তেওঁলোক যুদ্ধবন্দী। গড়গাঁৱলৈ নিওঁতে যাতে সন্মান প্ৰদৰ্শনত কোনো কৃপণালী কৰা নহয়। নে কি কয় বুঢ়াগোহাঁই ডাঙৰীয়া? এয়া উচিত নিৰ্ণয় বৰফুকন। দেউতা ঈশ্বৰ, মোগলৰ পৰা পোৱা হাতী ঘোঁৰা সমূহৰ লগতে বৰটোপ খাৰ বাৰুদ আৰু অন্য বস্তুৰ বিষয়ে কিবা আদেশ? হাতী ঘোঁৰাবোৰ বৰফুকনৰ শিবিৰৰ বাহিৰতে ৰাখি থবা। খোৱা বোৱাত কৃপণালী নকৰিবা। খাৰঘৰীয়া বৰুৱাৰ হতুৱাই বৰটোপ আৰু খাৰ বাৰুদবোৰৰ পৰীক্ষা কৰোৱাই যুদ্ধৰ বাবে সাজু কৰি ৰাখিবা। নে কি কয় বৰফুকন? আপোনাৰ কথাই শ্ৰেয় বৰগোহাঁই ডাঙৰীয়া। মোৰ আদেশ, সৈন্যসকলক দিনে নিশাই জাগ্ৰত হৈ থাকিবলৈ কোৱা। শত্ৰুৰ পুনৰ আক্ৰমণৰ আশংকা নুই কৰিব নোৱাৰি। সেয়েহে মানাহৰ সিপাৰলৈ অনাবৰত চোৰাংচোৱা পঠিয়াবা, যাতে শত্ৰুৰ গতিবিধি গম পোৱা যায়। তেহে অৱস্থা চাই ব্যৱস্থা ল'ব পৰা যাব। আপোনাৰ আদেশ শিৰোধাৰ্য বৰফুকন দেউতা। স্বৰ্গদেউ ঈশ্বৰ, গুৱাহাটীৰ বৰফুকন দেউতাৰ কটকী আহিছে। কটকীক তৎক্ষণাত ভিতৰলৈ আহিবলৈ দিয়া হওক। স্বৰ্গদেৱেশ্বৰ আৰু বৰকুঁৱৰীলৈ কটকীৰ সেৱা। কোৱা কটকী, তৎক্ষণাত গুৱাহাটীৰ যুদ্ধৰ বতৰা দিয়া। স্বৰ্গদেউৰ সেনাই মোগলক খেদি গুৱাহাটীকে আদি কৰি মানাহলৈকে ৰাজ্যখণ্ড দখলমুক্ত কৰিব পাৰিছে। ৰণত মোগলৰ বিস্তৰ ক্ষতি হোৱাৰ উপৰিও গুৱাহাটীৰ মোগল প্ৰতিনিধি সৈয়দ ফিৰোজ খান আৰু সৈয়দ সেনাকে আদি কৰি অনেক চৰ্দাৰ বন্দী কৰা হৈছে। বহুতো হাতী ঘোঁৰা বৰটোপ খাৰ বাৰুদো হস্তগত কৰা হৈছে। হাহ বৰ কৰি, এতিয়াহে মই ভাত সাজ শান্তিৰে খাব পাৰিম। কটকী, তুমি পুনৰ গুৱাহাটীলৈ যোৱা। মই সেনানায়কসকলৰ কাৰণে কিছু উপহাৰ দি পঠিয়াম। লগতে এখন আদেশ পত্ৰও লৈ যাবা। তুমি যাব পাৰা। বঙহদেউ, মই বৰমাদৈ হোৱাৰে পৰা আপোনাৰ মনত ইমান আনন্দ কাহানিও দেখা পোৱা নাছিলোঁ। ই আপোনাৰ স্বজাতি আৰু স্বদেশৰ প্ৰতি থকা চেনেহৰ চিন। বঙহদেউ, বিজয়ৰ উপলক্ষে ঋকভান উৎসৱ এটি পাতিব নোৱাৰিনে? নিশ্চয় বৰকুঁৱৰী। বৰফুকন ডাঙৰীয়া, গড়গাঁৱৰ পৰা ৰাজ আদেশ আহিছে। স্বৰ্গদেউৰ কি আদেশ বুঢ়াগোহাঁই ডাঙৰীয়া? মোগলৰ হাতত হেৰুওৱা ৰাজ্যখণ্ড উদ্ধাৰ আৰু হেৰুওৱা সন্মান মৰ্যাদা উদ্ধাৰ হোৱাত স্বৰ্গদেৱে মনত অপাৰ আনন্দ আৰু সন্তোষ পাইছে। স্বৰ্গদেৱে আমাক দিনে নিশাই শত্ৰুৰ ওপৰত হেন চকোৱা হৈ থাকিবলৈ আদেশ দিছে। স্বৰ্গদেউৰ আদেশৰ সাৰমৰ্ম গভীৰ। বৰফুকন ডাঙৰীয়া, গুৰুত্বপূৰ্ণ কথা হ'ল স্বৰ্গদেৱে মোক পোনপটীয়াকৈ আদেশ দিছে মোগলক ভেটিবলৈ
বচা বচা ঠাইত গড় মাৰিবলৈ। হয় বুঢ়াগোহাঁই ডাঙৰীয়া, গড় আমাৰ সুৰক্ষা ব্যৱস্থাৰ এৰিব নোৱাৰা অংগ। তেন্তে পলম নকৰি লুইতৰ পাৰত গুৱাহাটীত শতকাই শতৰু সোমাব নোৱাৰাকৈ গড় মৰাৰ ব্যৱস্থা কৰাই ভাল। আপুনি সঁচ কথাকে কৈছে। শতৰুৰ গতিৰোধ কৰিবলৈ দিনে নিশাই চলিল গড় বনোৱাৰ কাম। অশ্বাৰোহী সেনা মোগল সামৰিক অভিযানৰ আছিল এক প্ৰধান চালিকা শক্তি। অশ্বাৰোহীসকলে ৰণত বায়ু গতিত বিপক্ষৰ সেনাক পৰাভূত কৰিছিল। মীৰ জুমলাৰ লগত অহা চিহাবুদ্দিন তালিছে তেওঁৰ বিৱৰণত লিখিছিল, এজন অশ্বাৰোহী মোগল সেনা দেখিলে 100জন অসমীয়া সেনাই অস্ত্ৰ ত্যাগ কৰি পলাই যায়। কিন্তু এজন আহোম সেনাই অকলেই 10জন পদাতিক মোগল সেনাক হেলাৰঙে পৰাজিত কৰিব পাৰে। সেয়ে মোগল অশ্বাৰোহীক ৰুধিবলৈ গড় বন্ধোৱাটো আহোমৰ সামৰিক বিচক্ষণতাৰ এক অপূৰ্ব নিদৰ্শন। কথিত আছে যে লাচিত বৰফুকনে গড় বনোৱাত অৱহেলা কৰাৰ বাবে নিজৰ মোমায়েকৰ শিৰচ্ছেদ কৰি কৈছিল, দেশতকৈ মোমাই ডাঙৰ নহয়। ইতিহাসবিদসকলৰ এই ক্ষেত্ৰত মতবিৰোধ দেখা দিলেও এই বাক্যশাৰীয়ে আজিও অসমীয়া জাতিক দেশপ্ৰেমেৰে অনুপ্ৰাণিত কৰি ৰাখিছে। ৰামসিংহই 1664 চনৰ শেষৰ পিনে 63,000 সৈন্যৰ এক বিশাল ফৌজ লৈ অসম অভিমুখে যাত্ৰা কৰে। বংগদেশ হৈ 1669 চনৰ ফেব্ৰুৱাৰী মাহত ৰামসিংহই ৰঙামাটিত আহি কোচ পাতে। বুঢ়াগোহাঁই ডাঙৰীয়া, সময়মতে গড়কেইটা হৈ উঠাৰ বাবে সকাহ লাগিছে। এৰা, শতৰু বহি থকা বিধৰ নহয়। মই যোগী গোপালৈকে চোৰাংচোৱা নিয়োগ কৰি ৰাখিছোঁ। মোগলৰ গতিবিধিৰ বিষয়ে খবৰ পাই থাকিম। বুঢ়াগোহাঁই দেউতা আৰু বৰফুকন দেউতালৈ বন্দীৰ সেৱাহে। কিবা খবৰ আনিছা? খবৰ গুৰুতৰ বৰফুকন দেউতা। গুৰুতৰ মানে? ৰামসিংহৰ অধীনত মোগলৰ এক বিশাল সেনাই আহি ৰঙামাটিত কোঠ পাতিছেহি। 2 এদিনতে আৰু আগুৱাই আহিব বুলি বতৰা পাইছোঁ। আমাৰ সন্দেহেই সঁচা হ'ল বৰফুকন। হয় বুঢ়াগোহাঁই ডাঙৰীয়া, আমিও সাজু আৰু সষ্টম হৈ থাকিম। মই ঠাই অনুসৰি বিভিন্ন সেনানায়কসকলক দায়িত্ব ভগাই দিছোঁ। ৰাণীৰ ৰজাইও আমাক সহযোগ কৰাৰ কথা দিছে। এতিয়া আমি দিনে নিশাই সতৰ্ক হৈ থাকিব লাগিব। তুমি এতিয়া যাব পাৰা। মোগলৰ গতিবিধিৰ কথা দাৰৰ বাতৰি তুমি দাৰে দাৰে দি থাকিবা। লাচিতে নিজেই গুৱাহাটীৰ দক্ষিণ পাৰৰ সম্পূৰ্ণ সেনাৰ পৰিচালনাৰ দায়িত্ব হাতত ৰাখিও অঞ্চলসমূহৰ সুৰক্ষাৰ দায়িত্ব ভগাই দিয়ে। খহুৱা পাত্ৰ গোহাঁই ফুকনক দায়িত্ব দিয়া হ'ল অমৰাজুৰিৰ পৰা পাণ্ডুলৈ, লাটুম দোলাকাষৰীয়া বৰুৱাক কামাখ্যাৰ পশ্চিম অঞ্চল, বেথাবৰ হাজৰিকাক বুটানগৰৰ পৰা ফটাশিললৈ, নেওগ ফুকনক অসুৰৰ আলিৰ পৰা ফটাশিললৈ একাদিক্ৰমে দায়িত্ব দিয়া হ'ল। এনেদৰে সাহস বিচক্ষণতা চাই সেনাপতিসকলক বিভিন্ন দায়িত্ব ভগাই দিয়া হ'ল। সেইদৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেও অঞ্চলসমূহৰ দায়িত্ব ভগাই দিয়া হ'ল বিভিন্ন সেনাপতিসকলক। মিৰি সন্দিকৈ ফুকনক দিয়া হ'ল চিলা পৰ্বতৰ পৰা লঠিয়ালৈ, মাজু অভয়াপুৰীয়া ৰাজখোৱাক শৰাইৰ পৰা জুৰিয়ালৈ, সৰুজনা দুৱৰীয়া লেচাইক সেন্দুৰী ঘোপাৰ পৰা চিলা পৰ্বতলৈ, চাৰিঙীয়া পুলেন ফুকনক ৰংমহলৰ আৰু মৰাণ গোহাঁইৰ দায়িত্বত আছিল কানাই বৰশী বোৱা ঘাট। সেইদৰে নৌসেনাৰ উত্তৰ পাৰৰ দায়িত্বত আছিল পানী দিহিঙীয়া ৰাজখোৱা। প্ৰধানমন্ত্ৰী আতন বুঢ়াগোহাঁয়ে উত্তৰ পাৰৰ সমগ্ৰ সৈন্যৰ পৰিচালনাৰ দায়িত্ব নিজেই লৈছিল। বুঢ়াগোহাঁই ডাঙৰীয়া,
আজ্ঞাথুৰি পাহাৰৰ কাষৰ সমতল ঠাইত মোগলক আক্ৰমণ কৰিবলৈ গ'লে আমাৰ সেনাৰ ক্ষয় ক্ষতি হোৱাৰ আশংকা বাঢ়িব। সেয়েহে মই ভাবিছোঁ গুৱাহাটীৰ এই ঠাইলৈকে মোগলক বাট এৰি দিব লাগিব। ইতিমধ্যে এই ঠাইত লুইতৰ দুইপাৰে গড় মাৰা হৈছে। অবৈধ গড় ভাঙি মোগলৰ অশ্বাৰোহী পাৰ হৈ গুৱাহাটী সোমোৱাটো সহজসাধ্য নহ'ব। আনহাতে দক্ষিণ পাৰেও সুৰক্ষিত গড় আছে। মোগলে আকৌ গুৱাহাটীলৈ সোমাবলৈ চেষ্টা কৰিব ব্ৰহ্মপুত্ৰৰে নৌবাহিনীৰ সহায়ত। গতিকে আমি নৌবাহিনীক অধিক সাজু কৰি ৰাখিব লাগিব। উত্তম ৰণনীতি বৰফুকন ডাঙৰীয়া। উত্তৰ দিশেও চিলা পৰ্বত, মণিকন্যেশ্বৰ, কানাই বৰশী বোৱা ঘাট, অশ্বক্লান্ত আদি কোটসমূহৰ সকলো সেনাকে হস্তম কৰি ৰখা হৈছে। এইবাৰ সেনৰ এজাত। বৰফুকন দেউতালৈ সেৱা জনালোঁ। কি খবৰ আনিছা? ৰামসিংহই আগুৱাই আহি হাজোত কোট পাতিছে। অতি সোনকালে আমাৰ সেনাৰ ওপৰত আক্ৰমণ চলোৱাৰ সম্ভাৱনা আছে। পিছে মোগল সেনাৰ সংখ্যা কিমান? আমি পোৱা খবৰ অনুসৰি ৬০,০০০তকৈ অধিক সংখ্যক মোগল সেনাৰ লগত প্ৰায় ১৮,০০০ অশ্বাৰোহী আছে। বাৰু, সঠিক খবৰ দিয়াৰ বাবে তোমাক ধন্যবাদ। তুমি এতিয়া যাব পাৰা। মই বৰফুকন হ'বৰ পৰতহে স্বৰ্গদেউৰ ৰাজ্যৰ এনে অৱস্থা হ'ব পায়নে? কেনেকৈ ৰক্ষা কৰিম স্বৰ্গদেউৰ মান মৰ্যাদা? কেনেকৈ ৰক্ষা কৰিম দেশৰ প্ৰজাক? নাই নাই, মই দুৰ্বল হ'লে নহ'ব। মোৰ ওপৰত স্বৰ্গদেৱে দেশ ৰক্ষাৰ ভাৰ দিছে। মই তাক প্ৰাণ দি হ'লেও পালন কৰিব লাগিব। এই ৰণত যদি জয়ী হ'ব নোৱাৰোঁ, তেতিয়া হয়তো আৰু চিৰদিনৰ বাবে গুৱাহাটী মোগলৰ হাতলৈ যাব। হেৰাই যাব ইন্দ্ৰবংশী স্বৰ্গদেউৰ মৰ্যাদা। নাই নাই, আমি জয়ী হ'বই লাগিব। আমি জয়ী হ'বই লাগিব। কতকী, অসমীয়া সেনাৰ যুঁজৰ আয়োজনৰ কি খবৰ আনিছা? অম্বৰাধিপতি, অসমীয়া প্ৰতিৰক্ষা দিশৰ এক অপূৰ্ব নিদৰ্শন। এই গড়সমূহ অতিক্ৰম কৰি গুৱাহাটীত সোমোৱাটো অসম্ভৱ। অসম্ভৱ? এই অসম্ভৱক সম্ভৱ কৰাই ৰামসিংহৰ কাম। মই ৰজা ৰামসিংহ, মুকুন্দৰৰ বংশধৰ। এই ৰণৰ মুখ্য সেনাধিপতি মই আৰু মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকনো বীৰ পুৰুষ। তেওঁক ক'বা মোৰ সৈতে এঘণ্টা যুঁজ দিবলৈ। সকলো নিৰ্ণয় হৈ যাব। আৰু যদি যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ কিবা লাগে মোক ক'বলৈ ক'বা, মই পঠিয়াই দিম। অন্যথাই গুৱাহাটী আমাক ঘূৰাই দিবলৈ ক'বা। আল্লাহিয়াৰ খান আৰু মোমাই তামুলী বৰবৰুৱাৰ মাজত হোৱা সন্ধিমতে গুৱাহাটী মোগল ৰাজ্যৰ অংগ বিশেষ। যি বা আজ্ঞা অম্বৰাধিপতি। ফিৰোজ খান, তোমাক মুকলি কৰি দিছিলোঁ সদিচ্ছাৰ চিনস্বৰূপে। অকল ৰণেৰে আমি সমস্যাৰ সমাধান নকৰোঁ। আলোচনা, মত বিনিময় আদিকে কৰি কেইবাটাও পথ আমি খোলা ৰাখোঁ। এয়া আমাৰ উপৰি পুৰুষ স্বৰ্গদেউ চুকাফাই দি যোৱা প্ৰথা। গুৱাহাটী ৰামসিংহই বিচৰা মতে মোগলৰ ৰাজ্যৰ অংগ নহয়, ই স্বৰ্গদেউ ৰাজ্যৰ অংগহে। কিবা কাৰণত মোগলৰ হাতত পৰিছিল, কিন্তু ঈশ্বৰৰ ইচ্ছাত পুনৰ আমাৰ হাতলৈ ঘূৰি আহিল। স্বৰ্গদেউ ৰাজ্যৰ অংগ ৰক্ষা কৰিবলৈ এঘণ্টা কিয়, দেহত শেষ বিন্দু তেজ থকালৈকে ৰণ দি যাম। আৰু আমাক মোগলৰ অস্ত্ৰ শস্ত্ৰও নালাগে। স্বৰ্গদেউৰ অস্ত্ৰ ভঁৰালত একোৰেই অভাৱ নাই। ৰামসিংহই আমাক দিব নালাগে,
যদি বিচাৰে আমিহে দিব পাৰোঁ। 1667 চনৰ খৰালি ৰামসিংহই তেওঁৰ সেনাক কামান, বৰটোপ, খাৰ বাৰুদ আৰু শিলৈৰে আহোম সেনাই বনোৱা অভেদ্য গড় ভাঙি গুৱাহাটীত প্ৰৱেশ কৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু আহোম সেনাই ক্ষয় ক্ষতি হোৱা গড় তৎক্ষণাত মেৰামতি কৰি গড় ভাঙিবলৈ ব্যৱহাৰ কৰা খাৰ বাৰুদত পানী সুমুৱাই গড়বোৰ ৰক্ষা কৰে। আহোম সেনাৰ বৰটোপৰ সন্মুখত থাৱৰিব নোৱাৰি মোগল সেনা পিছ হুহুকি যায়। তাৰ পাছত মোগলে দক্ষিণ পাৰেৰে গুৱাহাটী সোমোৱাৰ চেষ্টাও ৰাণীৰ ৰজাৰ সহযোগত ব্যৰ্থ কৰি দিয়া হয়। আনহাতে উত্তৰ পাৰেৰে গুৱাহাটী সোমোৱাৰ চেষ্টা কৰোঁতে মিৰি সন্দিকৈ ফুকনৰ নেতৃত্বত কালাজৰ পৰ্বতত মোগলৰ সৈতে 9 দিন যুদ্ধ হয়। তাতো মোগল সেনা পিছ হুহুকিবলৈ বাধ্য হয়। একো উপায় নেদেখি মোগল সেনা দৰঙেদি পিছফালৰ পৰা গুৱাহাটীত সোমোৱাৰ চেষ্টা কৰে। খবৰ পোৱা মাত্ৰকে বাঁহবাৰী কোঠত থকা আহোম সেনা হস্তম কৰি দিয়া হয়। বাহলুল খানৰ নেতৃত্বত হোৱা এই ৰণত মোগলে ব্যৱহাৰ কৰিছিল 2000 অশ্বাৰোহী, 200 পদাতিক সৈন্য আৰু 200 অন্যান্য সেনা। বীৰত্বৰে যুঁজি আহোম সেনাই মোগলৰ এই চেষ্টাকো ব্যৰ্থ কৰে। মোগলৰ বিস্তৰ ক্ষয় ক্ষতি হয়। ৰাজাজী, বাৰিষাৰ বৰষুণে সকলোবোৰ বুৰাই পেলাইছে। হেজাৰ হেজাৰ সৈন্য, অস্ত্ৰ শস্ত্ৰ, আনকি আমাৰ ঘোঁৰাবোৰ পানীত আবদ্ধ হৈ পৰিছে। হয় ৰাজাজী, আমি একে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। যিটো পৰিস্থিতিত মিৰ্জুমলাই গড়গাঁও দখল কৰাৰ সময়ত হৈছিল। এৰা বাদশ্বাহক উপৰ্যুপৰি খবৰ পঠিয়াইছে যে যুদ্ধ সোনকালে সামৰিব লাগে। 2-এজন নবাবে মূৰ তুলি উঠিছে, তেওঁলোককো বশ কৰিব লাগে। এতেকে এনে সময়ত আমি মুকলিমূৰীয়াকৈ যুদ্ধ নকৰি আহোম সেনাৰ মাজত প্ৰৱেশ কৰি তেওঁলোকৰ মাজত বিভাজন আনি তেওঁলোকৰ মনোবল ভাঙি দিব লাগিব। হয় 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 হয়, ৰাজাজীয়ে উত্তম চিন্তাকে কৰিছে। অম্বৰাপতিৰ জয় হওক। কি খবৰ আনিছা দূত? লাচিত বৰফুকন আৰু আতন বৰুৱাগোহাঁইৰ কিবা খবৰ আনিছানে? লাচিত বৰফুকন এজন সুদক্ষ, সাহসী আৰু বিচক্ষণ সেনাপতি। তেওঁৰ মুখমণ্ডল পূৰ্ণ চন্দ্ৰৰ দৰে বহল। কোনেও বেছিবৰ তেওঁৰ মুখলৈ চাই থাকিব নোৱাৰে। আহোম সেনাৰ তেওঁৰ ওপৰত আনুগত্য অসীম আৰু প্ৰধানমন্ত্ৰী আতন বৰুৱাগোহাঁই ডাঙৰীয়া সুচতুৰ, বিচক্ষণ ৰাজনীতিবিদ হোৱাৰ উপৰিও সাহসী আৰু দক্ষ সমৰনায়ক। এৰা ধন্য এই দেশ, ধন্য সেই ৰজা যাৰ লগত আছে লাচিত বৰফুকনৰ দৰে এজন বীৰ সেনাপতি আৰু আতন বুঢ়াগোহাঁইৰ দৰে এজন ডেকা অথচ বিচক্ষণ ৰাজমন্ত্ৰী। ৰাজাজী, আহোমে গুৱাহাটীৰ চাৰিওফালে অভেদ্য গড় মাৰি সুৰক্ষিত কৰি ৰাখিছে। ইয়াক ভেদ কৰা অতি দুৰূহ কাম। হেৰা, বাৰিষা আমাক বৰকৈ আমনি দিছে আৰু তাৰেই সুবিধা লৈ পেলাই আহোম সেনাই ৰাতি ৰাতি আহি আমাৰ সৈন্যক আক্ৰমণ কৰি বৰকৈ ব্যতিগ্ৰস্ত কৰি ৰাখিছে। আৰু মোৰ পত্নী আৰু মাতৃয়ে চিঠি দি জনাইছে যে অসম নাম কীৰ্তনৰ দেশ। ইয়াত শাক্ত আৰু বৈষ্ণৱে একেলগে মিলা প্ৰীতিৰে থাকে আৰু যিজনে এই দেশ আক্ৰমণ কৰিবলৈ আহে তেওঁ জীৱিত অৱস্থাত উভতি যাবলৈ নাপায়। আনকি নবাব মিৰ্জুমলাও ঢাকা গৈ নাপালেগৈ। হয় ৰাজাজী, নবাব মিৰ্জুমলাৰ লগত অহা চিহাবুদ্দিন তালিছেও তেওঁৰ বিৱৰণীত লিখিছিল, ইয়াত জাত পাতৰ বিভেদ নাই, আনকি হিন্দুৱেও মুছলমানৰ হাতেৰে খায়। এৰা, তুমি ঠিক কথাই কৈছা। ধন্য এই দেশ, ধন্য ইয়াৰ মানুহ। ডাঙৰীয়াসকল, শৰাইঘাটৰ পৰা বতৰা আহিছে। মোগল সেনাৰ লগত যুদ্ধখন অকাৰণতে পলম কৰি থকা হৈছে। সেয়ে মোগল সেনাক আক্ৰমণ কৰিবলৈ মই বৰফুকন ডাঙৰীয়াক আদেশ দিব খোজোঁ। আপোনালোকে বা কি কয়?
স্বৰ্গদেৱ ঐশ্বৰে ঠিকেই ভাবিছে। অকাৰণে পলম কৰি থাকিলে খাদ্যবস্তুৰ অভাৱ হোৱাৰ সম্ভাৱনা আছে। বৰপাত্ৰ গোহাঁই ডাঙৰীয়া বা কি কয়? স্বৰ্গদেৱ ঈশ্বৰ, বেছি পলম কৰিলে আমাৰ সৈন্যৰ মনোবল ভাঙি যাব পাৰে। এৰা, তাকেই কৰা হওক। বুঢ়াগোহাঁই ডাঙৰীয়া, স্বৰ্গদেউৰ পৰা আদেশ আহিছে। আমি তৎক্ষণাৎ মোগল সেনাক আক্ৰমণ কৰিব লাগে। স্বৰ্গদেৱে ভাবিছে মই অকাৰণে ৰণখন পিছুৱাই আছো বুলি। স্বৰ্গদেউক কেৱে কাণ চুৱাইছে, কিন্তু আলাবৈ সমতল খণ্ডত বিশাল মোগল অশ্বাৰোহীৰ আগত আমাৰ ক্ষয় ক্ষতি হোৱাৰ শংকা আছে। আনহাতে স্বৰ্গদেউৰ আদেশ, 2 নাৱত 2 ভৰি। স্বৰ্গদেউৰ আদেশ আখৰে আখৰে পালন কৰাটো আমাৰ ৰাজধৰ্ম। গতিকে আক্ৰমণৰ যুঁজা কৰাই ভাল। এৰা, আপোনালোকে সকলোকে ৰণৰ বাবে সাজু হ'বলৈ কওক। আমি মোগলক সুযোগ চাই অতৰ্কিত আক্ৰমণ কৰিম। বৰফুকন ডাঙৰীয়া, ইমানকৈ মন ভাঙি নেপেলাব। বুঢ়াগোহাঁই ডাঙৰীয়া, মোৰ প্ৰতিজন সেনাই মোৰ বাবে শক্তিৰ একোটি লাই খুটা, আৰু আলাবৈ ৰণত মই তেনে 10,000 সেনা হেৰুৱালো। বৰফুকন ডাঙৰীয়া, এনেকুৱা সাময়িক বিফলতাই আপোনাৰ মন হতাশ কৰা উচিত নহয়। দেশ ৰক্ষাৰ ৰণত এনেকুৱা বহু ঘটনাৰ উদাহৰণ আছে। পুখুৰীত ডাঙৰ মাছ ধৰিবলৈ যাওঁতে পানীত উঠা হেন্দুলনিৰ বাবে 2-এটা সৰু সুৰা মাছে আপোনাৰ হাতত বিন্ধিব পাৰে, কিন্তু আপোনাৰ একমাত্ৰ লক্ষ্য ডাঙৰ মাছ ধৰা। আলবৈ ৰণত আমি 10,000 সাহসী যুঁজাৰু হেৰুৱালো। ই এটা আমাৰ বাবে বৰ ডাঙৰ ক্ষতি, কিন্তু ই আমাৰ পৰাজয় নহয় আৰু মোগলৰো জয় নহয়। ই এটা অবাঞ্ছিত ঘটনা মাথো। নিশাও বহু হ'ল, জিৰণি লোৱাই ভাল। আলাবৈ ৰণৰ সুযোগ লৈ ৰামসিংহই আহোমক গুৱাহাটী এৰি দিবলৈ বাৰে বাৰে হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে। তেওঁ আহোমক প্ৰয়োজন হ'লে তেওঁলোকে কৰা যুদ্ধ আৰু অইন খৰচৰ বাবদ 3 লক্ষ টকা দিব বুলিও খবৰ দিলে। ৰামসিংহই জানিছিল আহোম সেনাই দেশৰ 1 ইঞ্চি মাটিও এৰি দিবলৈ সাজু নহয়, আৰু শত্ৰুক ৰুধিবলৈ সকলো পন্থাই ল'বলৈ সাজু। ৰাজাজী, আহোমৰ দূতে আপোনাক সাক্ষাৎ বিচাৰিছে। তেওঁক আহিবলৈ দিয়া হওক। অম্বৰাধিপতিক মাধৱ চৰণৰ প্ৰণাম। মাধৱ চৰণ,
মই বৰফুকনৰ বিচক্ষণতাৰ কথা জানো, কিন্তু মিৰ্জুমলাই তোমাৰ দেশ আক্ৰমণ কৰি লণ্ডভণ্ড কৰোঁতে তোমাৰ বৰফুকন তেতিয়া ক'ত আছিল? নিৰুত্তৰ কিয় কোৱা? নহয় অম্বৰাধিপতি, আমাৰ দেশৰ পূবে নৰা নামে এখন দেশ স্বৰ্গদেৱৰ কৰতলীয়া ৰাজ্য আছিল। তেওঁলোকে কৰ কাটাল নিদিয়াত লাচিত বৰফুকনৰ অধীনত এটা ডাঙৰ সেনাবাহিনী পঠোৱা হৈছে। বৰফুকনে নৰা ৰজাক হৰুৱাই কৰ কাটাললৈ উভতি আগতেহে মিৰ্জুমালাৰ আক্ৰমণৰ কথা গম পায়। তেওঁ নবাবৰ পিছ লৈ কলিয়াবৰত আহিহে গম পায় যে ইতিমধ্যে মিৰ্জুমলাৰ মৃত্যু হৈছে। আৰু ৰাজাজী, আহোমে এই যুদ্ধ অকলে কৰা নাই। বহুত দাঁতিকাষৰীয়া পৰ্বতীয়া ৰজাই প্ৰায় 3 লাখ সৈন্য দি এই যুদ্ধত সহায় কৰিছে। সৈন্যবোৰ ইমান যুদ্ধবাজ আৰু পৰাক্ৰমী যে শত্ৰুৰ ওপৰত ৰাং কুকুৰৰ দৰে জঁপিয়াই পৰি বুকু বিদীৰ্ণ কৰে। মাধৱ চন্দ্ৰ ইমানেই বাকপটু আছিল যে নিজৰ সৈন্যৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিবলৈ আৰু শত্ৰু সৈন্যৰ মনোবল ভাঙিবলৈ তেওঁ নিজেই মুখৰ সূচক কাহিনী বনাই ৰামসিংহৰ আগত বৰ্ণনা দিছিল। ই আছিল আহোমৰ ৰণনীতিৰ অন্য এক বিচক্ষণতা। বাৰু মাধৱ চন্দ্ৰ, বৰফুকনৰ চুক্তিৰ প্ৰতি মত কেনেকুৱা? তেওঁ কৈছে, মই স্বৰ্গদেৱৰ আদেশ পালনকাৰী এজন কৰ্মীহে, চুক্তি কৰাৰ আদেশ দিব মাথো স্বৰ্গদেৱ। তেওঁ আৰু কৈছে, অম্বৰাধিপতিৰ বিচক্ষণতা আৰু ৰণনিপুণতাৰ বাবে দিল্লীৰ বাদশ্বাহে তেওঁক প্ৰধান সেনাপতি পাতি ইয়ালৈ পঠিয়াইছে। সেনাপতিৰ কাম যুদ্ধ পৰিচালনা কৰাহে, চুক্তি কৰাৰ নহয়। চুক্তিত ৰজাৰ অনুমোদন থাকিবই লাগিব। হয়তো বৰফুকন শুদ্ধ। সকলো ধৰণৰ কূট কৌশল প্ৰয়োগ কৰিও ৰামসিংহই লাচিতক বলাব নোৱাৰি আহোম সেনাৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিলে। তেওঁৰ বিশ্বাসী কটকী পণ্ডিত ৰাওৰ হাতত কিছু টকা ফুকন আৰু ৰাজকোৱাসকলক উপঢৌকন হিচাপে দিবলৈ পঠিয়াই দিলে, যাতে তেওঁলোকে বৰফুকনক যুদ্ধ এৰিবলৈ সৈমান কৰায়। লাচিতৰ বাবে এডাল বহুমূলীয়া মুকুতাৰ হাৰু উপহাৰ হিচাপে পঠিয়াই দিলে। কিন্তু হিমালয়ৰ দৰে অলৰচৰ দেশপ্ৰেমী লাচিতৰ ওপৰত এইবোৰৰ প্ৰভাৱ পৰিব কেনেকৈ? ৰামসিংহই কোনো উপায় নেদেখি কামাখ্যাৰ পৰা ভৰলুমুখৰ মাজত থকা আন্ধাৰুবালি ঘাটিয়েদি নৌ সেনাৰ সহায়ত আহোম সেনাক আক্ৰমণ কৰি গুৱাহাটী সোমাবলৈ থিৰাং কৰিলে। আৰম্ভ হ'ল ইতিহাস প্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধৰ অন্তিম আখৰা। দেশ ৰক্ষাৰ ৰণখনে এটা নিৰ্দিষ্ট পৰ্যায়ৰ পোৱাৰ সময়ত দুৰ্ভাগ্যক্ৰমে স্বৰ্গদেউ চক্ৰধ্বজ সিংহ 1670 চনৰ এপ্ৰিল মাহত স্বৰ্গী হয়। তেওঁৰ আত্মমৰ্যাদা আৰু দেশপ্ৰেমে আহোম সেনাক সদায় অনুপ্ৰাণিত কৰি ৰাখিছিল। তেওঁৰ মৃত্যুৰ পাছত ভায়েকে আহোম মতে সুন্নতফা আৰু হিন্দু মতে উদয়াদিত্য সিংহ নাম লৈ ৰাজপাটত বহে। ককায়েকৰ দৰে তেওঁ মোগলৰ বিৰুদ্ধে যুদ্ধ চলাই যোৱাৰ পোষকতা কৰে। আনহাতে যুদ্ধখন দীঘলীয়া হোৱাত দিল্লীৰ পাটশ্বাহ ঔৰংগজেবো অধৈৰ্য হয়। তেওঁ ৰছিদ খানৰ হাতত এই বুলি ৰামসিংহলৈ লিখে, মই ৰামসিংহক অসমত যুদ্ধ কৰিবলৈহে পঠিয়াইছোঁ, প্ৰীতি কৰিবলৈ নহয়। উত্তৰত ৰামসিংহই কয়, ৰছিদ খাঁ, জাহাপনাক ক'বা যে আমি যুদ্ধ কৰাৰ পৰা বিৰত থকা নাই, কিন্তু আমাৰ সকলো প্ৰচেষ্টা বিফলে গৈছে। ইয়াত হিলৈ বৰতোপ ঘোঁৰা লৈ পেলাই যুদ্ধ কৰাৰ সমতল ভূমি নাই, আৰু আহোমসকলেও অভেদ্য গড় তুলি লৈ পেলাই প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰি লৈছে। এতিয়া আমাৰ মাজত এটাই বিকল্প পথ আছে, সেইটো হৈছে নৌযুদ্ধ।
কটকী হুকুম কৰক অম্বৰাধিপতি। এই পপী ফুলৰ টোপোলা আৰু এই চিঠিখন নি তুমি লাচিত বৰফুকনক দিবা। পপী ফুলৰ গুটি উপহাৰ? নুবুজিলোঁ অম্বৰাধিপতি। মই চিঠিত লিখিছোঁ যে মোগল সেনা এই পপী ফুলৰ গুটি সমান, তোমালোকে বলে নোৱাৰিবা। এতেকে গুৱাহাটী আমাক এৰি দিয়াই ভাল। এতিয়াহে বুজিলোঁ। চালাম বৰফুকন ডাঙৰীয়া। অম্বৰাধিপতিয়ে এখন চিঠি আৰু টোপোলাটো আপোনালৈ দি পঠিয়াইছে। বাঁহৰ চুঙা আৰু চিঠিখন কটকীক দিয়া। অম্বৰৰ ৰজা ৰামসিংহক কবা, আফুগুটি হাতেৰে মোহাৰি গুড়া কৰিব পাৰি। আমাৰ সেনা লুইতৰ বালিৰ দৰে অসংখ্য আৰু কঠিন। ৰাজাজীলৈ চালাম। লাচিত বৰফুকনে শিবিৰৰ পৰা এখন চিঠি আৰু চুঙা এটা পঠিয়াইছে। চুঙা? আনহাতে সকলো পন্থা অৱলম্বন কৰিও ৰামসিংহই কোনো সুফল নাপায় সন্মুখ সমৰৰ সিদ্ধান্ত লয়। আনহাতে লাচিত বৰফুকনৰ গাত টান নৰিয়া। সেই কথায়ো ৰামসিংহক গুৱাহাটী আক্ৰমণৰ বাবে উৎসাহ দিছিল। তেওঁ আন্ধেৰু বালিয়েদি নৌসেনাৰ সহায়ত গুৱাহাটী সোমোৱাৰ চেষ্টা কৰে। আনহাতে উত্তৰ গুৱাহাটীৰ অশ্লক্ৰান্তলৈও মোগল সেনা আগবাঢ়ি গ'ল। আলাবৈ ৰণৰ পৰাজয়ৰ বাবে মনোবল ভঙা আহোম সেনাই নাওবোৰ উজাই বাবলৈ ধৰিলে। অশ্বক্লান্ত চাৱনীৰ সেনাপতিয়ে তেওঁক উদ্ধাৰৰ বাবে বৰফুকনলৈ বাৰ্তা পঠিয়ালে, কিয়নো সৈন্যবাহিনীয়ে ইতিমধ্যে তেওঁক অকলশৰীয়া কৰি এৰি থৈ উভতিবলৈ আৰম্ভ কৰিলে। সেন্দুৰী ঘোপা কোঠৰ নৰা হাজৰিকা অশ্লক্লান্তলৈ আগবাঢ়ি আহে। হে সৈন্যসকল, হে মোৰ দেশৰ মানুহ, তোমালোকে যদি সোণৰ থালত বি ঢালিব খুজিছা তেনেহ'লে পলাই যোৱা। যুদ্ধক্ষেত্ৰ এৰি এতিয়াই পলাই যোৱা, পলাই যোৱা। যোৱা, অশ্বক্লান্তত থকা আমাৰ সেনাক কবা, মই এই ঠাইতে মৃত্যুবৰণ কৰিম। চিলা পাহাৰৰ ওপৰত অকণমান ঠাই মোৰ মৃতদেহৰ বাবে যথেষ্ট হ'ব। আৰু যদি জীয়াই থাকোঁ পলৰীয়াসকলক সোধাই নেৰো। মই নৰ হাজৰিকাৰ অধীনত ১,৫০০ সৈন্য তোমালোকৰ সহায়ৰ বাবে পঠিয়াইছোঁ। শত্ৰুৰ ওপৰত জঁপিয়াই পৰা। বৰফুকন ডাঙৰীয়া, জীৱনৰ শেষ মুহূৰ্তলৈকে দেশৰ বাবে ৰণ দি যাম। মোগলৰ নৌসেনা উত্তৰ পাৰে আৰু দক্ষিণ পাৰে লুইতেৰে আগুৱাই আহি আছে। আৰু আমাৰ যুদ্ধৰ নাওবোৰ যুদ্ধ এৰি উজাই যাব ধৰিছে। এতিয়া আৰু এটাও মুহূৰ্ত ৰৈ থকা অনুচিত। দেহৰ অসুখ এতিয়া মোৰ পথৰ বাধা হ'ব নোৱাৰে। এই কোন আছ?
মোক ধৰি নাৱত তুলি দে। বৰফুকন ডাঙৰীয়া, জ্যোতিষশাস্ত্ৰ মতে এতিয়া শত্ৰুক আক্ৰমণৰ ক্ষণ অহা নাই। এতিয়া আক্ৰমণ কৰিলে পৰিণাম ভাল নহ'ব। মোগল সেনা আহি পাওঁ অচ্যুতানন্দ দলে। মই স্বৰ্গদেউৰ আদেশ অবিহনে আপোনাৰ শিৰচ্ছেদ কৰিবলৈ কুণ্ঠাবোধ নকৰিম। জ্যোতিষবিদ্যাৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে। আপোনাৰ ওচৰত ডিঙি পাতি দিবলৈ মই সাজু আছোঁ। দলৈ, মোগল আহি প্ৰায় অমৰাজুলি পাওঁ আৰু আপুনি কৈ আছে এতিয়াও খন মিলা নাই। মই মোৰ সৰু দৈত আক্ৰমণৰ শুভক্ষণ বিচাৰি পাইছোঁ। ঠিক এই সময়তেই ৰামে ৰাৱণক আক্ৰমণ কৰিছিল। নদাই, মোক ধৰি নাৱত তুলি দে। মই অকলেই মোগলৰ সৈতে যুঁজিম। নদাই, মোক ধৰি নাৱত উঠাই দে। মই অকলে মোগলৰ সৈতে যুঁজিম। স্বৰ্গদেৱে শত্ৰুৰ সৈতে যুঁজিবলৈ মোক মুখ্য সেনাপতি পাতিছে। এতিয়া মই কি যুদ্ধক্ষেত্ৰ এৰি মোৰ সতী সন্ততিক হাঁহিয়তৰ পাত্ৰ কৰিম? কি সাহসত মোৰ আদেশ অবিহনে তোমালোকে যুদ্ধক্ষেত্ৰ এৰি নাও যাই পাইছা? লাচিতৰ ৰুদ্ৰমূৰ্তি দেখি আৰু তেওঁৰ বৰটোপৰ শব্দ শুনি এখন এখনকৈ যুদ্ধৰ নাওবোৰ ঘূৰিবলৈ ধৰিলে। লাচিত বৰফুকনৰ সাহসী উপস্থিতিয়ে আহোম সেনাৰ মাজত এক বৈদ্যুতিক পৰিৱৰ্তন আনে। ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰৰ পৰা নাওবোৰ আহি বৰটোপ, গোলা বাৰুদ, ধনুকাঁড়েৰে মোগল সেনাৰ ওপৰত জঁপিয়াই পৰিল। কামাখ্যা ইটাখুলিৰ পৰা অশ্লক্লান্তলৈ নাৱেৰে খোজকাঢ়ি পাৰ হ'ব পৰা অৱস্থা হ'ল। আহোম সৈন্য পলাল। যুদ্ধত আমি জিকিলোৱে। গুৱাহাটী আমাৰ পুনৰ দখললৈ আহিল। হেৰা, হুকাটো দিয়া। আহোম সেনাই ব্ৰহ্মপুত্ৰৰ বুকুত নাৱে নাৱে এখন দুৰ্ভেদ্য প্ৰতিৰক্ষাৰ বেৰ গঢ়ি তুলিলে। আহোম সেনাৰ যুঁজিম বা মৰিম পণৰ যুদ্ধৰ সন্মুখত মোগল সেনা সৰহপৰ টিকি থাকিব নোৱাৰিলে। কিয়নো আহোম সেনাই যুদ্ধ কৰিছিল নিজ দেশৰ স্বাধীনতা ৰক্ষাৰ বাবে আৰু মোগল সেনা যুদ্ধলৈ আহিছিল লোকৰ দেশ দখলৰ বাবে। অসংখ্য মোগল সেনা মৃত্যুৰ মুখত পৰে। নাৱৰ পৰা জাপ মৰা বহুতো সেনা পানীত উটি যায়। বাচি থকা মোগল সৈন্য প্ৰাণ লৈ নাৱেৰে ভটিয়াই পলাই যাবলৈ ধৰে। নিৰ্ণয়মূলক এই যুদ্ধত আহোমে মোগলক সম্পূৰ্ণৰূপে পৰাস্ত কৰে। প্ৰত্যেকজন অসমীয়া সেনাই নাও চলাব জানে, বন্দুক বৰটোপ চলাব পাৰে, ধনুকাঁড়ো চলাব পাৰে। এনেকুৱা সৈন্য মই ভাৰতৰ অইন ঠাইত কেতিয়াও দেখা নাই। বৰফুকন ডাঙৰীয়া, আপুনি যদি আদেশ দিয়ে তেতিয়া আমি পলৰীয়া মোগল সেনাক আক্ৰমণ কৰি সিহঁতৰ অস্ত্ৰ শস্ত্ৰ বয় বস্তু সকলো কাঢ়ি ল'ব পাৰিম। পৰাজিত সেনাৰ বয় বস্তু আৰু অস্ত্ৰ শস্ত্ৰ কাঢ়ি মই স্বৰ্গদেউ আৰু মহামন্ত্ৰীসকলৰ সুনামত কলংক সানিব নোখোজো। মাথো তোমালোকে তেওঁলোকৰ পিছে পিছে গৈ পুৰণি মানুহৰ সীমাত গৈ কোট মাৰিবা। আপোনাৰ আদেশ পালন কৰিম বৰফুকন ডাঙৰীয়া।
ধন্য সেই সেনাপতি লাচিত বৰফুকন, যি যুদ্ধৰ সকলো দিশত অকলেই নেতৃত্ব দিছিল। মই অম্বৰৰ ৰজা ৰাম সিংহৰ বহু চেষ্টা কৰিও কোনো দিশত সুৰুঙা উলিয়াব নোৱাৰিলোঁ। ধন্য হে বীৰ, ধন্য তুমি। গড়গাঁৱত পতা বিজয় উৎসৱত ভাগ ল'বলৈ লাচিত বৰফুকন সৰহ দিন জীয়াই নাথাকিল। শৰাইঘাটৰ যুদ্ধৰ সময়ত তেওঁৰ গাত আছিল তীৰ কপে জ্বৰ। অসীম সাহস আৰু দেশপ্ৰেমেহে তেওঁক যুদ্ধত অৱতীৰ্ণ হ'বলৈ বল দিছিল। লাচিত বৰফুকনৰ মৃত্যু হ'ল লৰ্ড নেলছনৰ দৰে বিজয় কোলাত, আৰু শৰাইঘাট হৈ থাকিল অসম আৰু অসমীয়াৰ বাবে ট্ৰেফেলগাৰৰ দৰে। পুনৰ জখলাৰে স্বৰ্গদেউ নামিলে, মুংদুন চুন খাম, মুংদুন চুন খাম। সোণৰ জখলাৰে স্বৰ্গদেউ নামিলে, মুংদুন চুন খাম গঢ়িম বুলি। বাৰে বৰণীয়া কৃষ্টিৰ দোলেৰে বান্ধিলে সোণৰ অসমখনি। এইখন দেশৰ লাচিত বৰফুকনে পাহাৰ ভৈয়ামৰ সকলো জাতিকে একতাৰ দোলেৰে বান্ধি সকলোকে দেশৰে মান ৰাখিম বুলি, দেশৰে মান ৰাখিম বুলি। সোণৰ জখলাৰে স্বৰ্গদেউ নামিলে, মুংদুন চুন খাম গঢ়িম বুলি। বাৰে বৰণীয়া কৃষ্টিৰ দোলেৰে বান্ধিলে সোণৰ অসমখনি। এইখন দেশৰ লাচিত বৰফুকনে পাহাৰ ভৈয়ামৰ সকলো জাতিকে একতাৰ দোলেৰে বান্ধি সকলোকে দেশৰে মান ৰাখিম বুলি, দেশৰে মান ৰাখিম বুলি।